পুনৰ নতুনটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে চাগে, আমাৰো ভালে। আমাৰ আজি শেষৰটো দিন, আজি আমি যামগৈ। ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি ঘৰত কিনো কৰোঁ অলপ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সেইফালে চাই থাকিব, স্কিপ নকৰাকৈ। ৰাতিপুৱা লাল চাহ বনাইছোঁ। লাল চাহৰ লগত খাবৰ কাৰণে ডিম দি এনেদৰে ব্ৰেড বনাই লৈছোঁ। এয়া চাহৰ লগত বিস্কুট, ব্ৰেড আৰু তেল দিয়া পিঠা দুটা লৈছোঁ। চাহ খাই এতিয়া বাৰীলৈ আহিছোঁ। এয়া আমাৰ বাৰীৰ নেমু গছ হয়। বেছি নাই বাৰু, 2-3 জোপামান আছে। ঘৰত খাবৰ কাৰণে হৈ যায় বাৰু। ঘৰত নেমু খাবৰ কাৰণে চিঙা হৈছে, লগতে 2-3টা মানো চিঙা হৈছে এক্সট্ৰাকৈ নিবৰ কাৰণে। এতিয়া মাৰ লগত আকৌ মই বাৰীলৈ আহিছোঁ কোমোৰা নিবৰ কাৰণে। আচলতে মই কোমোৰা নিবলৈ নহয় বাৰু, চাবলৈ আহিছোঁ। ঘৰত লগা প্ৰতিটো বস্তু দেখিলে বহুতেই ভাল লাগে। ঘৰতে জলকীয়া হওক, কোমোৰা, নেমু প্ৰতিটো বস্তুৱে ঘৰুৱা বুলি ক'বলৈকে ভাল লাগে। আজি শেষবাৰৰ কাৰণে খাই যাবৰ কাৰণে গাহৰি মাংস অলপ কিনি আনিছে। মানুহজনৰ গাহৰি মাংস খুবেই প্ৰিয় হয়। মাংসৰ লগতে অলপমান মাছো আনিছে, কাৰণ আমাৰ নবৌয়ে মাংস নাখায়। আমাৰ ঘৰলৈ এতিয়া মা আৰু দাদা আহিছে। আমাক মৰণিত মাহঁতে থ'বলৈ যাব। আমাৰ ঘৰৰ পৰা ওলাই যোৱা সময় হৈয়ে গ'ল। এতিয়া আহি গাড়ীত অলপমান তেল ভৰাই লৈছোঁ। মৰণিত আমি পাই গৈছোঁহি। আমাক থ'বৰ কাৰণে মা, দাদা আৰু নবৌ ভতিজী আহিছে। আকৌ কেতিয়া সকলোকে লগ পাম ঠিক নাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আকৌ পুনৰ এটা ভিডিঅ' লৈ আকৌ লগ পাম। ধন্যবাদ, বাই বাই।